হেল্ল' বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজি যাম পকলাঘাট, কিন্তু কি হ'ল মিষ্টেক হ'ল এটা, মানে কি মোৰ ৰাণাই মানে কি মোৰ লগৰে ৰাণাই মানে কি হ'ল শুনাত অলপ ভুল কৰিল, কিন্তু মোক ভাবিলে যে মই কিউচিত যাম নেকি, তো সেইকাৰণে মোক তাহাৰ লগত মানে কি হেৰি কৰি ল'লে, মানে মাতলাক তাৰমানে আমি একেলগে যাম, তো তই যাবাৰ ভিতৰত ক'লাক। আৰু কিন্তু মানে কি হ'ল মই এতিয়া মানে কি মই পকলাঘাট যাম, কিন্তু মানে কি তাহাৰ লগত আৰু মই হেৰিত যাম আৰু টেকপিছতো যাম আৰু তাতে অলপ চলপ দেখাম। আৰু পকলাৰে মোৰ উদ্দেশ্য হ'ল যোৱাৰ মানে কিহৰ কাৰণে আছিল, তো মোৰ আজি জন্মদিন, তো সেইবাবে মানে কি যাম বুলি ভাবিছিলোঁ। পকলাঘাট তাত ধুনীয়াকৈ সেৱা শুশ্ৰূষা কৰি আহোঁ, তো তেওঁলোকে সেইকাৰণে আৰু ৰাণাই আৰু মোক লগ ধৰিলাক। আৰু দুজন বন্ধু আছে, তো সেই দুজনকো মই আপোনালোকৰ চিনাকি পৰিচয় কৰি দি দিম। আৰু বন্ধুসকল, আমি আহি পালোঁ। তো ইয়াতে আছে আমাৰ ৰাণা আহোন আছে, অভয় আহোন আছে, আৰু আমাৰ প্ৰহ্লাদ দাও আছে। তো এয়া চাওক, আমি আহি পালোঁ। তো এয়া হ'ল ৰাণা, এয়া হ'ল অভয়, এয়া হ'ল আমাৰ প্ৰহ্লাদ দা। ক'ত গেল? এয়া হ'ল প্ৰহ্লাদ দা। আৰু ইখনতে আহিছোঁ আমি, আৰু চাই থাকক। আৰু ইয়াৰে পৰা আমি ভিডিঅ'টো আৰম্ভ কৰিম, তো চাই থাকিব। আৰু অলপ ভিডিঅ'টো পাছে পাছে যাই থাকক। আমি কেটকুচি আহি বোলো চাওক, আৰু আমাৰ আছে বাকীবিলাক চলিবিলাক, এইবিলাক চাওক। মানে কি আৰু ভিডিঅ' চিডিঅ' বনাই আছে, তো মানে কি ভিডিঅ' বনোৱাৰ কাৰণে মানে চববিলাক আহিছে। মানে কেনে লাগব ৰাণা আজি? মজা লাগব গাইছ, কেনে লাগব? মজা মজা। আৰু এয়া হ'ল অভয়। অভয় কেনে? একদম মজা ৰাইজ। মজা। প্ৰহ্লাদ দা কেনে? দে আৰে মানে ইয়াৰ ভিডিঅ' বনাত মানে ব্যস্ত আৰু দিয়ক আৰু। তো চাই থাকক। অভয় আৰু মই একে ড্ৰেছ পিন্ধি আছোঁ, চাওক। আৰু একদম বগা বগা পাইছে, মানে বগা বগা মানে আৰু খাই পাই না। আৰু ৰাণাও আছে, ৰাণা কিবা চবেই থকা আনে পাই দেখোঁ, কিবা মুখত কিবা চবেই নাজনো। আৰু ভিডিঅ' বনালে মানে এইয়া এনাৰ্জি ড্ৰিংক চাই দিয়ক। আমি আহি পালোঁ, আৰু এতিয়া নাখাওঁ দিয়ক। আৰু এইবিলাক আৰু কি খাইনো কি কৰিম, আৰু আৰু পিছত খাম। আৰু এইবিলাক চাই দিয়ক। আৰু আজি কেওটকুচিৰ মানে কি লক্ষী পূজাৰ আজি তৃতীয়টো দিন, আৰু চাওক। আৰু মই প্ৰথম দিনৰ ভিডিঅ' এটা দিছোঁ, তো আপোনালোকে অলৰেডি চাইছে কিজানি। আৰু মই আজি তৃতীয়টো দিনৰ মানে ভিডিঅ' অলপ হ'ব, আৰু পকাঘৰৰ অলপমান ভিডিঅ' থাকিব। 5, 4, 3, 2, 1. কি বুলি ক'ম আৰু কি বুলি ক'ম, আৰু বোলে প্ৰকাণ্ড আছে। কেনে আহিলি প্ৰকাণ্ড? কেনে পকলাই গৈছিলি? আহিলি क्या बोला क्या बोला দে আৰু আৰু কিবা কিবি আছে বোলে, আপোনালোক দেখুৱাইছোঁ অলপ। আজি তামাম মজা লাগিব, তামাম হ'ব দিয়ক। গান চান বাজি আছে, আৰু এইবিলাক মানে কি ইয়াৰ চাই থাকক, দেখুৱাই দিছোঁ। আৰু এইবিলাক মানে ভিডিঅ' চিডিঅ' বনাই আছে, আৰু এইবিলাক মানে গম পাইছে। আৰু দিয়ক আজিৰ জন্মদিন হিচাপে মানে কি এটা লক্ষ্মীনাথ বনাই সকলোকে মানে মন্দিৰত যাম। আৰু ৰাণা আছে, অভয় আছে, আৰু প্ৰহ্লাদ দা আছে, মানে কি মন্দিৰত যাম। তো চাই থাকক। ধুনীয়াকৈ মানে কি মাল হেৰি কৰি আহি গ'লোঁ, আৰু নিৰ্মালি দিছে, তো লৈ ল'লোঁ। তো মাক ধুনীয়াকৈ মানে সেৱাটো জনালোঁ। আৰু এওঁ চাওক, এইফালে আৰু ৰাণা আছে, আৰু মানুহ চাওক না, মানুহ চাওক। মন্দিৰৰ পৰা বাহিৰত ওলাই আহিলোঁ, আৰু দেৰি নকৰোঁ। আৰু পাইছে আৰু মেলা পৰা মানে যাওঁ। আৰু ইমান থাকি মেলাত মানে মানুহ চানুহ অলপ কম আছে, বুজিছে নে নাই? অলপ মানুহ চানুহ কম আছে, তো সেইকাৰণে মানে কি যাওঁ। মইতো গমটো পাইছে, আৰু মানে কি মই পকলাঘাট যাব আছোঁ, তো সেইকাৰণে মই চাওঁ আৰু সোনকাল। তো যিখিনি বাৰু আপোনালোক দেখা দিছোঁ, এইফালে অভয় আছে, আৰু এইবাৰ ৰাণা প্ৰহ্লাদ দাও আছে।
তো সকলে টিকট চকত কাটি আছে চাওক মানে বেলেগ চেলেগ দোকান চকত নাপলাক আৰু মানে কি আৰু এইবিলাকে আৰু আমাৰ দিয়া তো মই এটা লাগ চাম তো দেখাই চালাক তো দেখা মানে কি অভয় বৰপিতা টকা মানে নাম আছে তো আৰু এইফালে ৰাণা আছে ৰাণা মানে কি কাটবা গেছে দিয়ক চাই ৰাণাও কাটবা গেছে চাই থাকক আৰু মই কাটিম আৰু চাই থাকক একদম বলক চাই থাকক মই কাটি চাওঁ আৰু ইয়াতে চাওক মানে কি বহুত মানে কি চাওকচোনবিলাক মানে কিমান কি আছে চাওক আৰু বাল্টিং দিছে আৰু কেনে দাদা কি কমফৰ্টেবল না পাবই না এতিয়া না নাপাবই পাবই ন তো মই এটা কাটি চাওঁ তো ৰাইজ মই এটা লৈ ল'লোঁ টিকট এটা লৈ ল'লোঁ তো মই চাওঁ পুৰা ধুনীয়াকৈ গেছটো আৰু ইফালে ৰাণা ব্লক মানে কি সেই কৰি আছে আৰু চাই থাকক আৰু ইফালে মই গেছটো চাওঁ দিয়ক আৰু লাখটো কিবা হয় লক্ষীমা আহি যা ৰাইজ 425 তো ইয়াত চাওঁ 425 আছে না নাই ইয়াত 325 আছে গাইজ 425 এ গাইজ 425 আছে এটা বাটি এটা পাইছোঁ গাইজ বাটি এটা পাইছোঁ বাটি চাওক বাটি দাদা মোৰ বাটি এটা পাইছোঁ চাওক বাটি এটা দিয়ক এয়া দাদা আমাক বাটি এটা দি দিছে এইটোৱে 10 টকা দাম চাই দিয়ক মানে আৰু এয়া আৰু বেপাৰ আৰু বিজনেছমেন এইবিলাকে আৰু চাই থাকক আৰু মই কিনিলোঁ বাটি এটা আৰু আমাৰ ৰাণাবালাক আৰু এইফালে অভয়ো পাইছে অভয় কি পাইছা মই ভাই জব পাইছোঁ মজা মই বাটি এটা পাইছোঁ মজা এটা কাম কৰিম দে আমি চাম পাই গ'লো তো 20 টকা টিকট কাটিছোঁ বাটি এটা পাইছোঁ দিয়ক বাটি এটা পাইছোঁ আৰু সেইবিলাক চাওক না ৰাণাই তামাম মাৰিছে অভয় লৈ লৈছে একেবাৰে চাওক নাই একেবাৰে তামাম লৈ লৈছে কিন্তু দেই আৰু কেনে কাটি কেনে পাইছা এইটো কহ চাই থাকক মানে কি বুলি ক'ম আৰু অভয় মজা একদম ৰাণা কেনে পাই আছা আল্টিমেট কি ক'ম আৰু আল্টিমেট তাৰ কথা নাই আৰু ভাষা নাই মানে তো চাই থাকক আৰু মানে কি অলপ বাহিৰত যায় গাড়ী চাড়ী মাখা আছে মানে চাই আৰু গাড়ী নহ'লে বাহিৰত নহয় মানে গাইজ কি আপি দেখছে সেইকাৰণে আপি পিছে যাব হৈ যাওক এইটো মিছা কথা এইটো মানে নাহে আৰু এইবিলাক মানে দিয়াৰ এনেকৈ যাম আৰু বাহিৰতে যাম চাই বন্ধুসকলতো চাই থাকক মানে কি মই পিলপিলি ৰখি মানে পাই গ'লোঁ এখন পিলপিলি মোক পকলাঘৰলৈকে থৈ আহিব তো মই আপোনালোকক কৈছিলোঁ মই পকলাঘৰত যাম বুলি তো এয়া চাওক মই কেটকুচিখন পাৰ কৰি আহিলোঁ আৰু দাদাসকলে মোক লৈ যাব চাই থাকক এয়া দাদাসকলে মোক পকলাঘৰলৈকে থৈ দিব আৰু ধুনীয়াকৈ মানে চাই থাকক তো মই আহি মই পকলাঘৰত আহি গ'লোঁ এইখন গেটখন চাওক আপোনালোক এইখন য'ত গেটখন চাওক আপোনালোকক অকণমান দেখাই দিছোঁ আৰু যি নহওক মই যিমান ৰাতি হ'লেও মই আপোনালোকক আহি দিছোঁ আৰু আপোনালোকক কিছুমান মানে তাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম তো চাই থাকক ঠিক আছে দাদা যাব হ'লি দিয়ক তো এইদৰে মই এওঁলোকক পঠাই দিলোঁ তো ভাড়া চাড়া দি কেনে তো এয়া হ'ল মই আহি গ'লোঁ ফাইনেলি মই আহি গ'লোঁ চাওক না মই বিশ্বাসে হোৱা নাই মোৰ মানে বিশ্বাসে হোৱা নাই মই যে আহি পাইছোঁ মানে চাওক এয়া চাওক তো এইদৰে মানে কি ফাংচন কিবা কিবি হৈ আছে তো ইয়াত বোলে কোনোবা বোলে গায়ক আহিব কোনে আহি আছে আৰু এই চাওক মানে কি এই পকলাঘৰ ডাঙৰ গেটখন আমি পাই গ'লোঁ তো মই এতিয়া ভিতৰত যাম তো চাই থাকক আৰু আপোনালোকক যিমানখিনি পাৰোঁ মই ইয়াৰ ভিডিঅ' দি থাকিম তো এইটো হ'ল অলপ সৰু সুৰা হ'ব তো বহুত ৰাতি হৈছে মানুহ চানুহ বৰ্তমান তো ইয়াৰ ভিডিঅ' এটা আৰু ইয়াতে চাকি বন্তি সকলো মানুহে মানে জ্বলাই আৰু মই এটা ভিডিঅ' দিম ইয়াৰে ওপৰত আৰু চাই থাকিব তো বলক ভিতৰত যাই কিনে অলপ মানে সেৱা কৰি লওঁ চাই থাকক মানে মোৰ দিনটোৱে বেয়া হ'ল তো চাওক না মানে গেটখন বন্ধ কৰাইছে মই বহুত ৰাতি হ'ল তো অহাৰ কাৰণে তো সেইবাবে মানে কি ইয়াৰ গেটখন বন্ধ কৰি থোৱা হৈছে তো কি বা এতিয়া যাব পাৰোঁ না চাওক গেটখন বোলে খোলা নহয় আৰু মানে কি ৰাতি হৈছে তো বহুত সেইকাৰণে মানে গেটখন মাৰি দিছে তো হ'ব দিয়ক একো নহয় ভিতৰত আজি সোমাব নোৱাৰিলোঁ কি হ'ল বেলেগ দিনা আহি সোমাই কিনে সেৱা কৰি যাম আৰু চাই থাকক আপোনালোকৰ ভিতৰত আৰু ইয়াত ফাংচন চলি আছে চাওক ফাংচন অলপমান দেখুৱাই দিছোঁ চাওক আৰু ফাংচন যা মানুহ দেখিছে ন বাপ্পা ইমান মানুহ হৈছে চাওক না কিমান মানুহ ইয়াৰে মানুহবিলাকতো ইয়াতে থাকিবই দিয়কচোন মইতো এজন যাব লাগিব
মইতো বৰপেটাত যাব লাগিব যাওঁ আহকচোন মানে গাড়ী চাড়ী চাওঁ মানে চাওঁ আহক আৰু মানে কি গাড়ী চাড়ী নাপালেও প্ৰব্লেম হ'ব ন তো এয়া আৰু মানে চাওঁ আহকচোন সোনকাল যাওঁ আহক আপোনালোকক যিখিনি দেখাব বস্তু দেখা দিছোঁ আৰু তো সেই বন্ধুসকল তো মই বহুত ডাঙৰ এটা বিপদত পৰিলোঁ তো চাওক মই খোজকাঢ়ি আহি আছোঁ তো পিলপিলি এখনো নাযায় বোলে আৰু গাড়ী পোৱা নাই তো আপোনালোকে দেখুৱালৈ তো চাই থাকক আৰু মানে কি চাব আৰু মানে কি চাব আৰু আপোনালোকে দেখা পাইছে মোৰ পিলপিলি নাই দিয়ক একোৱেই নাই যাওক চাওকচোন এতিয়া মানে কি খোজকাঢ়ি যাব লগা হ'ল আৰু আপোনালোকৰ কাৰণে আৰু আপোনালোকৰ কাৰণে মানে কৈছিলোঁ যিহেতু আপোনালোকক মই দেখুৱাম বুলি অলপমান তো সেইকাৰণে মই অলপমান দেখুৱাবৰ মানে চেষ্টা কৰিছিলোঁ তো ইমান ৰাতিলৈকে মই আৰু কি কৰিম আৰু এইবাৰ কিবা গাড়ী চাড়ী আহিলেও মানে উঠি যাব পাৰলোঁ কিন্তু বৰ্তমান যাব পৰা নাই চাওকচোন চাওক এখন পিলপিলি আহিছোঁ ৰ'ব ক'ত বাজে কি কৰে সুধো ৰ'ব নাই নাযায় এখন পিলপিলিখন তাত ৰখাই দিলে তো নাই দিয়ক আৰু বুলি যাব লগা হয় নেকি চাওকচোন বুলি যাই থাকোঁ কিমানলৈকে যাব পাৰোঁ না কি কয় যাইছে মানে সুধি আছে যে ক'ত আছে মই কৈছোঁ ৰ যাই আছোঁ মানে গাড়ী চাড়ী আকৌ পানে কেনেকৈ যাব চাই আছোঁ আৰু এইফালে চাওক একোৱেই নাই চাওকচোন একোৱেই নাই যাওঁ কেনেকৈ সেইটোৱে ভাবি আছোঁ দিয়ক যাওঁ কেনেকৈ যাবাতো লাগব এতিয়া এই ৰাতিটো বেলেগত থাকিব নোৱাৰে তো যাব লাগিব তো চাওক আৰু একোৱেই নাই কেনেকৈ যাওঁ সেয়ে আৰু অভয় অনুভৱ বহুত গালি পাচ্ছে মানে কি সুধলাক ক'লাক আৰু যে তোক কৈছোঁ মই যাব নালাগে বুলি কিবা নালাগে তথাপি মই আপোনালোকৰ কাৰণে আহিছোঁ তো চাওক আৰু কি অৱস্থা এইখান যায় না চাওঁ ৰ'ব ক'ত যাব দাদা হা মই কেওত গুচি যাম 20 টকা ল'ব অঁ হ'ব দিয়ক যি নহওক দাদা ক'ৰ পৰা আহিছে মই পাৰিলোঁ মেলাৰ পৰা আহিছে ন বিক্ৰী পাতি কেনে হ'ল দাদা এই বিৰু ভাল নহয় কেতিয়া গুচি যাম হয় নেকি বলক আৰু এই দাদা বোলে কেটকুচি যাব বোলে আমিও যাম কেটকুচি বলক বলক পাই গ'লো দিয়ক বলক কেনে দাদা ভাড়া কেনে আজি আছে আৰু মোটামুটি চলি আছে ন মজা দাদা বোলে কেটকুচি যাব বেপাৰ ভাল নহয় ইয়াতে হয় ন বলক আমি ভিডিঅ'টো কেটকুচিলৈকে আৰম্ভ কৰোঁ বলক দিয়ক কালি দাদা যাব দিয়ক যাক মানে দাস ইমান পাগলা কৰি দিছে ন পাগলা হৈ গৈছে তাই আৰে এটা শিৱ মন্দিৰ এটা আছে তো তাত ধুনীয়াকৈ এটা সেৱা জনাই লওঁ তো যিহেতুকে মোৰ আজি জন্মবাৰ আছিল ন জয় শিৱ বাবা ভালে ৰক্ষা কৰে ওম নমঃ শিৱায় চাই দিয়ক মানে আৰু পালোৱে আৰু ৰাণা বোলে আমি য'ত মানে গাড়ী লৈ আহিছিলোঁ গাড়ী মানে গমটো পাইছে আৰু আমি পিলপিলি লৈ আহিছিলোঁ দিয়ক মানে বহুত দূৰ আছে আৰু খোজকাঢ়ি যাব লাগিব দিয়ক একেবাৰে অলপ যি নহওক কিয় মনটো ভাল লাগছে দিয়কচোন অলপমান কি বুলি ক'ম বহুত ভাল লাগছে সেয়া বন্ধুসকল চাওকচোন কেনে কৰি দিছে মানে বাপৰে বাপ দেয়া জীৱন চাওকচোন ৰখি পাগলা কিমান গালি পাৰিছে একদম দেয়া আৰু ৰখি পাগলা হৈ গৈছে চাওকচোন কেনে মই আহি গ'লোঁ বৰপেটাত তো বৰপেটা পাচলি চকত আছোঁ মই আৰু আপোনালোকক মই যিখিনি দেখুৱাব পাৰোঁ তো সেইখিনি দেখাই দিছোঁ তো ভিডিঅ'টো চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ সকলোবোৰ কৰিব আৰু আজিৰ ভিডিঅ'টো এইখিনিতে শেষ ধন্যবাদ।